অসমৰ বৰ্তমানৰ জিডিপি 5,70,243 কোটি আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধৰ্মপত্নীৰ সম্পত্তি হৈছে 52,000 কোটি। এইটো মই কোৱা কথা নহয়, এইটো কৈছে এজন ব্যক্তিয়ে। ব্যক্তিজন হৈছে পৱন খেৰা। এতিয়া পৱন খেৰা কোন? তেওঁ হৈছে বিৰোধী পক্ষৰ এজন নেতা, চেয়াৰমেন, পলিটিচিয়ান, মিডিয়া এণ্ড পাব্লিচিটি ডিপাৰ্টমেণ্ট। মাটিৰ দালাল, মন্দিৰৰ চান্দা চুৰ কৰে, গভৰ্ণমেণ্টে পঠোৱা ছাবচিডিসমূহৰ টকাসমূহ লুণ্ঠন আৰু কিমান দুৰ্নীতি হিমন্ত বিশ্ব শৰ্মাই কৰে। এইটো কথা মই কোৱা নাই, পৱন খেৰাই কৈছে। আৰু তেওঁ কৈছে বৰ্তমান সময়ত কোৱা কথা হৈছে হিমন্ত বিশ্ব শৰ্মা দেৱৰ পত্নী ৰিণিকী ভূঞা শৰ্মা দেৱৰ 3খনকৈ পাছপোৰ্ট আছে। UAE, ইজিপ্ত, এণ্টিগুৱা, বাৰ্বুডা, এই 3খন দেশৰ পাছপোৰ্ট আছে। ডুবাইত বহুত টকাৰ সম্পত্তি আছে, US-ত কোম্পানী আছে। এই সকলোখিনি কথা পৱন খেৰাদেৱে কৈছে। পৱন খেৰা হৈছে এজন গাণ্ডু আদমি। এইটো মই কোৱা নাই, পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ পৱন খেৰা এক গাণ্ডু। সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ ভাষা। তেওঁ কৈছে যদি এই নথিসমূহ ডুপ্লিকেট হয় তেতিয়া পৱন খেৰাক জেল দিয়ক, আৰু যদি সঁচা হয় ৰিণিকী ভূঞা শৰ্মাক গুলি কৰি হত্যা কৰি দিয়ক। ইতিমধ্যে এই কাৰুকাৰ্যসমূহৰ প্ৰায় 24 ঘণ্টা সময় হৈ গ'ল। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দেৱে প্ৰত্যুত্তৰ হিচাপে কৈছে যে এই সকলোখিনি ভুৱা নথি-পত্ৰ, এই সকলোখিনি ফলছ। তেওঁলোকে ডুবাই ৱেবছাইটত গৈ চেক কৰিছে যে এই সকলোখিনি ভুল। অসম আৰক্ষীয়ে এয়া কথা কৈছে। এতিয়া ৰিণিকী ভূঞা শৰ্মাই পৱন খেৰাৰ ওপৰত একশ্যন লৈছে, FIR দাখিল কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে এই সকলোখিনি ডাটা আৰু এই এলিগেশ্যনসমূহ চব ফেক। এতিয়া আহিছো আমি কনক্লুজনৰ বিষয়ে। ডেমক্ৰেচিৰ 4th পিলাৰটো যেতিয়া আপোনাৰ হাতৰ মুঠিত থাকে, ৰাজ্যৰ সকলোতকৈ ক্ষমতাশালী নিউজ চেনেলটো যেতিয়া আপোনাৰ হাতত থাকে, তেতিয়া শুদ্ধ হওক ভুল হওক যিসমূহ এলিগেশ্যন থাকে সেই এলিগেশ্যনসমূহৰ প্ৰত্যুত্তৰ দিবৰ বাবে অতি সহজ হৈ পৰে। মই কিহৰ বিষয়ে কৈছো আপোনালোকে অৱগত হৈছে। ইয়াত UAE, ইজিপ্ত, পাকিস্তান, আমেৰিকা আৰু ভাৰত প্ৰায় 4-5খন দেশ সংযুক্ত হৈ আছে। এই 4-5খন দেশত যিসমূহ তথ্য, এই তথ্যসমূহ অসম পুলিচ কালি জাৰি চাইছে। তেন্তে সেই এজন ব্যক্তি ঢুকাইছিলে ছিংগাপুৰত 19 ছেপ্টেম্বৰৰ নিশা। তেওঁৰ নাম আছিলে জুবিন গাৰ্গ। তেওঁক হয়তো অসমবাসীয়ে পাহৰি গৈছে। এই জুবিন গাৰ্গৰ বিৰুদ্ধে চলি থকা যিটো আমি অসমত আন্দোলন কৰি আছো, বা অসমৰ মুখে মুখে চলি আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, ডুবাই নিচিনা এখন দেশৰ পৰা অসম পুলিচে চাৰ্জশ্বিট অনাটো বা তাৰ তথ্য সংগ্ৰহ কৰাটো এইটো সহজ কথা নহয়। আৰু যদি তেওঁলোকে কৰিছেও তেতিয়াহ'লে ছিংগাপুৰৰ পৰাও আনিবলৈ 6 মাহ কিয় লাগিছে মাত্ৰ এখন দেশৰ পৰা। আৰু ইয়াত 24 ঘণ্টাও নালাগিলে, 7-8 ঘণ্টাৰ ভিতৰত তেওঁলোকে এই সমগ্ৰ তথ্যসমূহ সংগ্ৰহ কৰিলে। তেন্তে ইয়াৰ পৰা কি প্ৰমাণিত হয়? অসম পুলিচৰ গাফিলতি নে অসম গভৰ্ণমেণ্টৰ গাফিলতি? ইয়াত কোনোবা ডাঙৰ ব্যক্তি সাঙুৰ খাই আছে নেকি যে যিজনে নিজৰ নাম আহিবৰ কাৰণে ভয় খাইছে? এইসমূহ কথাত আমি আলোচনা কৰাৰ বাদে একো কৰিব নোৱাৰোঁ, কাৰণ ডাঙৰ ডাঙৰ হাই প্ৰফাইল ব্যক্তিসকলে যেতিয়া সকলোবিলাক কণ্ট্ৰল নিজৰ হাতত ৰাখে, তেতিয়া তেওঁলোকৰ বাবে এই সকলোখিনি কাৰুকাৰ্য সহজ হৈ পৰে। আমাৰ কাম আমি সদায় মাত মাতি থকা, আৰু আমি সদায় কাৰোৰ পৰা ভয় নাখায় উচিতভাৱে উচিত সময়ত প্ৰত্যুত্তৰ দি মাত মাতি যাম।